হেল্ল' ভিউৱাৰ্ছ, যিসকলে BEd কৰি আছে বা যিসকলে শিক্ষকতা বৃত্তিৰ সৈতে নিজকে নিয়োজিত কৰিব বিচাৰিছে তেখেতসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ। আপোনালোকে নিশ্চয় জানে যে CTET প্ৰত্যেক বছৰে দুবাৰকৈ অনুষ্ঠিত হৈ আহিছে। জুলাই আৰু ডিচেম্বৰ এই দুটা মাহত CTET পৰীক্ষা অনুষ্ঠিত হৈ আহিছে। জুলাই মাহটো শেষ হ'বলৈ এতিয়া কেইটামান দিন বাকী। এতিয়ালৈকে CTETৰ একো নটিফিকেশ্যন নাই। নেক্সট CTET হোৱাৰ কথা আছে ডিচেম্বৰ মাহত। কিন্তু এইবাৰ জুলাই মাহত কি কাৰণে CTET এক্সাম অনুষ্ঠিত কৰা নহ'ল? CTET এক্সামৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। CBSEয়ে এতিয়াৰে পৰা প্ৰত্যেক বছৰে চাৰিটাকৈ CTET এক্সাম কণ্ডাক্ট কৰিব। NCTE Act 2025 ইমপ্লিমেণ্ট হোৱাৰ লগে লগে এই বৃহৎ পৰিৱৰ্তনখিনি আপোনালোকে দেখা পাব CTETৰ ক্ষেত্ৰত। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো নতুন শিক্ষানীতি অনুসৰি যথেষ্ট পৰিৱৰ্তন সংঘটিত হ'বলৈ গৈ আছে। প্ৰত্যেক বছৰে চাৰিটাকৈ পৰ্যায়ত কিদৰে অনুষ্ঠিত হ'ব CTET পৰীক্ষা, সেই ক্ষেত্ৰত কোৱা হৈছে প্ৰি প্ৰাইমেৰী ক্লাছ 1ৰ পৰা 5লৈ, জুনিয়ৰ ক্লাছ 6ৰ পৰা 8লৈ, আৰু এটা হ'ব TGT PGTৰ বাবে ক্লাছ 9 to 12। চাৰিটা ষ্টেপত পৰীক্ষা হ'ব: প্ৰি প্ৰাইমেৰী, LP, জুনিয়ৰ মানে ME আৰু TGT PGT। এই ধৰণে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। এতিয়া যি ধৰণে CTET LP, CTET UP এনেধৰণে পৰীক্ষাবিলাক হয়, CTET প্ৰি প্ৰাইমেৰী, CTET LP, CTET UP, CTET TGT PGT এনেধৰণে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। BEd ডিগ্ৰী থকাসকলৰ বাবে এয়া এক সোণালী সুযোগ। যিসকলে এবছৰীয়া আৰু যিসকলে দুবছৰীয়া BEd সম্পূৰ্ণ কৰি থৈছে তেখেতসকলে CTET এক্সামটো দিবৰ কাৰণে এলিজিবল। এবছৰীয়াই হওক বা দুবছৰীয়াই হওক, BEd যদি NCTEৰ স্বীকৃতিপ্ৰাপ্ত কলেজত যদি BEd কৰিছে তেতিয়াহ'লে সেই BEd গ্ৰহণযোগ্য হ'ব আৰু তেখেতসকলে CTET পৰীক্ষাত বহিব পাৰিব, CTET পৰীক্ষাটো দিব পাৰিব। CBSE আৰু NCTEয়ে মিলিতভাৱে টিচাৰ চিলেকশ্যন এই ছিষ্টেমটোৰ ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰিছে আৰু এইখিনি চেঞ্জেছ আনিবলৈ যোৱাৰ কাৰণেই, এইখিনি চেঞ্জেছৰ কাৰণে আলোচনা বিলোচনা হৈ থকাৰ বাবেই CTET 2025 জুলাই নটিফিকেশ্যন নোলাল। এতিয়াৰে পৰা ইয়াৰ পৰৱৰ্তী যি CTET পৰীক্ষা হ'ব সেই পৰীক্ষা নতুন ছিষ্টেম, নতুন ফৰ্মেট অনুসৰি হ'ব। গতিকে এয়া আচলতে যিসকলে শিক্ষক হ'ব বিচাৰিছে তেখেতসকলৰ বাবে এইটো এটা ভাল খবৰ। কাৰণ CTET এক্সামটোৰ কাৰণে এটা চিলেবাছ থাকে আৰু সেই চিলেবাছ অনুসৰি পৰীক্ষাত কুৱেশ্যনবিলাক আহে। আমাৰ আছাম টেটত কি হয়, আছাম টেটত চিলেবাছখনৰ বাহিৰৰ কুৱেশ্যন আহি যায়, কিন্তু CTETৰ ক্ষেত্ৰত তেনেকুৱা নহয়। যি চিলেবাছ দিয়া থাকিব সেই চিলেবাছ অনুসৰিয়ে কুৱেশ্যনবিলাক আহে আৰু মাৰ্কছ উঠাবৰ কাৰণে যিসকলে কষ্ট কৰিছে, ৰেগুলাৰ ষ্টাডি কৰিছে, তেখেতসকলে CTETত ভাল মাৰ্কছ স্ক'ৰ কৰে। গতিকে আপোনালোক যিসকলৰ শিক্ষক হোৱাৰ সপোন আছে সেই সপোন আপোনালোকে বাস্তৱত ৰূপায়িত কৰিব পাৰিব। যি নতুন ফৰ্মেটত CTET এক্সাম হ'বলৈ গৈ আছে সেই CTET এক্সামৰ কাৰণে আপোনালোকে এতিয়াৰে পৰা প্ৰস্তুতি আৰম্ভ কৰক। যিহেতু আছাম টেটটো অসমত এতিয়া নহয়, গতিকে আপোনালোকে CTET এক্সাম দিয়ে LP MEৰ কাৰণে যেনেধৰণে ভেকেঞ্চিখিনি ওলায় তাৰ কাৰণে একো পৰীক্ষা দিবলগীয়া নহয়। CTETৰ স্ক'ৰটো ইম্পৰ্টেণ্ট হৈ পৰে। BEd কৰাৰ পিছত CTETত ভাল মাৰ্কছ স্ক'ৰ কৰিলে চাকৰি এটা লাভ কৰিব। ইতিমধ্যে 5,500
তাৰপিছত 4,500 আকৌ যিহেতু 5,000 ভেকেঞ্চি ওলাব LP UPৰ ক্ষেত্ৰত গতিকে CTET এতিয়া আপোনালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ BEd উত্তীৰ্ণ হোৱাৰ পিছত CTET পৰীক্ষাটো চাকৰি প্ৰাপ্তিৰ কাৰণে একমাত্ৰ হাথিয়াৰ গতিকে CTETত ভাল মাৰ্ক স্ক'ৰ কৰি থ'লে অনাগত দিনত যি 5,000 নিযুক্তি LP MEৰ ক্ষেত্ৰত হ'বলৈ গৈ আছে সেই নিযুক্তিত আপোনাৰ নাম মেৰিট লিষ্টত দেখা পাব